বন্ধু বান্ধৱীসকল কেনে আছে সকলোৱে আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই এতিয়া গৈ আছোঁ টাউনলৈ তো টাউনত যাম এতিয়া মই তাকে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ টাউনত গৈ মানে বিশেষ এটা কাম আছে তাৰ কাৰণে কিনো কাম আছে আপোনালোকক মই দেখাম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু এতিয়া মই গৈ আছোঁ অকলে নাযাওঁ মোৰ লগৰী যাব এই কণতে আছে ঘৰখন আপোনালোকক দেখাই আছোঁ বলক ৰাস্তা এইখিনিতে আছে ঘৰখন লগৰীজনীৰ আৰু মেইন ৰোড পালোহি আৰু এইখন তো আমি গৈ আছোঁ এতিয়া মোৰ লগত আছে লগৰীজনী আৰু এজনী আছে মানে এইকণতে উঠিব তো গৈ আছোঁ আমি এতিয়া তো বলক আৰু মই আপোনালোকক মানে এতিয়া নেদেখাওঁ গাড়ীত অকণমান দিগদাৰ হ'ব পাৰে মোবাইলটো ধৰিবলৈ তাৰ কাৰণে যেতিয়া আমি টাউনত পামগৈ তেতিয়া আপোনালোকক দেখাই আছোঁ তো বলক আমি এতিয়া বৰ্তমান আহি পালোঁ টাউনত আৰু মই কৈছিলোঁ আপোনালোকক কি বিশেষ কাম এটাৰ কাৰণে আহিছিলোঁ মাস্কখনৰ কাৰণে শুনি পাইছেনে নাজানো ৰখত খুলি লওঁ তো আমাৰ কামটো হ'ল মানে আমাৰ মানে কিতাপ কিনা নাছিলোঁ আমি তো মোৰ লগৰী কেইজনী আহিছে গৈ আছে আগত গৈ আছে সিহঁতৰ মানে কেমেৰা তোলাবলৈ অকণমান লাজ কৰে তাৰ কাৰণে আগত গৈ আছে তো আমি মানে কিতাপ কিনিব গৈ আছোঁ তো অকণমান দূৰ খোজকাঢ়ি যাব লাগে ৰাস্তাটো তো অলপ অকণমান দূৰ খোজকাঢ়ি যাব লাগে এই টাউনৰ ওচৰতে নমাই দিয়ে তো অকণমান দূৰ আছে আমি টমটমত এইকাৰণে অহা নাই যে অলপ দূৰহে খোজকাঢ়ি যাব লাগে সেইটোতে মানে ভাড়াটো অলপ বেছিকৈ খুজি লয় তাৰ কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ আৰু অকণমান দূৰ যিহেতু তো বলক ভাগৰ লাগি যাব খোজকাঢ়ি আৰু এইকেইজনী খোজকাঢ়ি গৈ আছে আগপিনে একদম পাত্তাই নাই আৰু মই মানে পিছফালে কি কৰি গৈ আছোঁ একো ইহঁতৰ একদম পাত্তা নাই আৰু চাওক না পুৰা মানে সিহঁতৰ কথাতে ব্যস্ত একদম নক'ব আৰু এইটো ৰাস্তাত নি গৈ আছোঁ অকণমান দূৰ আছে যিহেতু আপোনালোকক কৈছিলোঁ তো বলক গৈ পেলাই দেখাই আছোঁ আপোনালোকক দোকানখন ছাত্ৰ বন্ধু দোকান কিতাপৰ দোকান যিহেতু আমি এতিয়া দোকানখন আহি পাই গ'লোঁ সেইখনতে আছে আপোনালোকক মই এনেকৈ দেখাব নোৱাৰিম বেক কেমেৰা দি আপোনালোকক দেখাই আছোঁ বলক সেইখনতে আছে সেইখন আৰু এতিয়া আহি পালোঁ আমি এইখন দোকান তো বলক কিতাপ লৈ লওঁ এইখন লোৱা 5026 এইখন 5016 এতিয়া হৈ গ'ল কিতাপ লোৱা তো এতিয়া ক'ত যাম আমি আজি ছট পূজা তাৰ কাৰণে পিছফালে পূজা কৰিব যাব চাগে আমি মানে প্ৰথম এতিয়া মানে বিশালত সোমাম কিবা ল'বলৈ আছে লগৰী মোৰ ফ্ৰেণ্ডৰ কিবা ল'বলৈ আছে বোলে তো আপোনালোককো মই ফুল ভিডিঅ'ত দেখাই যাম কিনো কৰোঁ আমি কি লওঁ মানে মোৰ ল'বলৈ একো নাই ভণ্টীয়ে কৈছিলে যে তাৰ মানে পানী বটল নাই স্কুল যাবলৈ তো তাকে পানী বটল ল'বলৈ আছে বলক আপোনালোকক দেখাই যাম মই ভিডিঅ'টোত তো মাৰ্কেটখন আছে এইকণতে আমি খোজকাঢ়ি গৈ আছোঁ আজি বহুত খোজকাঢ়িছোঁ আমি এতিয়া আহি পাই গ'লোঁ মাৰ্কেটৰ ওপৰত উঠি আছোঁ ইমান দীঘল চিৰি বাপৰে ভাগৰ লাগি যায় তো আহি গ'লোঁ ভিতৰত এতিয়া আমি কাউণ্টাৰত বেগকেইটা জমা দিব লাগিব তাৰপিছত সোমাম তো সোমাই আহিলোঁ বলক চাওঁ কাপোৰ ল'বলৈ নাই বাৰু মোৰ বিশেষকৈ তো মোৰ ফ্ৰেণ্ডজনীহে ল'ব মানে তাকে আহিছোঁ তাৰ লগতে ময়ো ল'ম বাৰু কেইটামান বস্তু নোলোৱা নহয় মলত সোমাই গ'লোঁ এতিয়া তো কি লওঁ তাকে চাই আছোঁ
আমি এতিয়া চাইছোঁ ভৰি মোচা কাৰ্পেট ল'ম বুলি ভাবিছোঁ। দামটো চাই লওঁ। 39। গৈ আছোঁ মানে ওপৰতলাত, তো কিনো পাওঁ তাত চাওঁ। ইয়াততো ল'ৰাৰে চাগে কাপোৰ আছে, ছোৱালীৰো আছে বাৰু, চাওঁ বলক। আৰু আহি গ'লোঁ এতিয়া ওপৰতলাত, এইটো চিৰি। তাৰপিছত ইয়াত ল'ৰা মানুহৰে কাপোৰ পায়, তাৰপিছত বাচন বাতিবিলাক পায় আৰু ঘৰত সজোৱাবিলাক। বলক আপোনালোকক দেখাই গৈ আছোঁ মই। আৰু এইবিলাক কি লৈছে তহঁতে? বা মজা মজা আছে ন? চাওক না প্লেটবিলাক, কি মজা মজা আছে। কিটচেনৰ বস্তু মজা মজা আছে, কিন্তু আজি নলওঁ, যেতিয়া বিহু আহিব তেতিয়া ল'ম। আৰু আপোনালোকক অকণমান মানে কেমেৰাটো ইফাল সিফাল কৰি আপোনালোকক চাৰিওফালে দেখাই দিওঁ বস্তুবিলাক। আৰু ইপিনে আছে কেৰাহী, নতুন নতুন কেৰাহী, একদম ধুনীয়া ধুনীয়া কেৰাহী। আৰু ইফালে আছে কাপ, ধুনীয়া ধুনীয়া কাপ একদম। আৰু ইপিনে গৈ চাওঁ ৰ কি আছে, ইফালে চাওঁ। এইবিলাক ডিব্বাবিলাক কিবা কিবি ভৰাই থ'ব পাৰি বাৰু। এই আমাৰ আৰু এইবিলাক কিনিবলৈ নাই। তাৰপিছত ইপিনে আছে ফুল, বহুত ধুনীয়া লাগিছে দেই ফুলখিনি, মৰম লগা একদম ফুলখিনি, চাওক না। আৰু এতিয়া চিৰিৰ পৰা নামি যাওঁ তললৈ। ওপৰত বস্তু ল'বলৈ নাছিলে, এনেই আপোনালোকক দেখাবলৈ গৈছিলোঁ বাৰু ওপৰতলাত। তো এইটো ভৰি মোচাটো লৈ ল'লোঁ বাৰু। আৰু এতিয়া বস্তু লোৱা হৈ গ'লে, তো আমি এতিয়া বিল যাওঁ আৰু ওলাওঁগৈ, বিলটো দি তাৰপিছত যাম এতিয়া। কি লৈছ তহঁতে? কাপ গিলাচ উঠাই লৈছে, একদম যি পাৰে তাকেই উঠাই লৈছে। আৰু এতিয়া বজাৰ কৰা হৈ গ'ল, মানে এতিয়া আমি ফুৰিবলৈ নাযাওঁ আৰু, মানে বস্তুখিনি ভাৰী হৈ গ'ল, তাৰ কাৰণে এতিয়া ঘৰত যাম আৰু। আৰু এতিয়া চিৰিটো নামি যাওঁ, ইমান দীঘলীয়া চিৰিটো। বজাৰ কৰা হৈ গ'লে আমাৰ মানে বস্তু লোৱা হৈ গ'ল। ৰ'দৰ পৰা মোৰ মুখখন দেখি পোৱা নাই ভালকৈ, ইপনৰ পৰা বেক কেমেৰা দি দেখুৱাই আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। সেইকণতে গাড়ী উঠিম গৈ, বলক। ৰখি মানে মই চেণ্ডেল লৈছোঁ, হাৱাই চেণ্ডেল, ঘৰত নাই। তাকে দোকানজনে ওলাই আছে, নাই বোলে, বিচাৰি পৰে 7 নম্বৰ। আৰু ইয়াত দাদাজনে বিচাৰি আছে চেণ্ডেল, 6 নম্বৰ আৰু 7 নম্বৰ চেণ্ডেল বোলে বিচাৰি পোৱা নাই, দাদাজনে বিচাৰি আছে। বৰ্তমান এতিয়া আমি চেণ্ডেল লৈ ল'লোঁ, এতিয়া ঘৰলৈ যাম, একো নাখাওঁ, যিহেতু এইকণতে মানে হোটেল নাই, সেইফালে আছে, যাব লাগে অকণমান দূৰত। তো এইকণতে গাড়ী পাইছোঁ, তাৰ কাৰণে এতিয়া ঘৰলৈ যাম, একো নাখাওঁ। তো বলক যাওঁ আৰু। আৰু এইখন গাড়ী যাব বোলে আমাৰ তালৈকে, তো উঠিলোঁ গাড়ীখনত, বলক। তো বৰ্তমান এতিয়া ঘৰত আহি পালোঁ বজাৰ চজাৰ কৰি। আৰু মানে বিশেষকৈ একো ল'ব নাছিলে, টাউনত যোৱাটো মানে ঘৰৰে বস্তু ল'ব আছিলে, তাৰ কাৰণে মই সেয়া মলটোত সোমাইছিলোঁ। এনেই ময়ো লৈছোঁ বাৰু, আপোনালোকক মই দেখাই আছোঁ। এতিয়ালৈকে ঘৰ পোৱা নাইগৈ, ৰাস্তাতে আছোঁ যিহেতু, অলপ দূৰ খোজকাঢ়ি যাব লাগে আমাৰ ঘৰ পাব হ'লে। তো ঘৰত গৈ আপোনালোকক দেখাম মইনো কি ল'লোঁ। তো বলক গৈ লওঁ, বহুত গৰম একদম, ৰ'দটো বহুত পৰিছে একদম মুখতে, ক'বলৈ পৰা নাই কথা। তো বলক ঘৰত গৈ আপোনালোকক দেখাই আছোঁ মইনো কি ল'লোঁ। ইমান বিশেষকৈ বস্তু লোৱা নাই বাৰু, কিতাপখিনি বজাৰ কৰিব আছিলে। আৰু বলক ঘৰত গৈ দেখাম আপোনালোকক। পাই গ'লোঁ ঘৰত, একদম বহুত ভাগৰ লাগিছে। অকণমান পানী চানী খাই, অলপ পানী চানী খাই মানে অকণমান বহি, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এই ৰ'দটোৰ কাৰণে দেখি পোৱা নাই ভালকৈ। আৰু এইটো হাঁহি আছে, লাজ কৰিছে, তাক দেখাই দিছোঁ যে। তো বলক। তো আহি পাই গ'লোঁ ঘৰত, মায়ে চাগে ইয়াত ধান মেলি থৈছে। আৰু মই বজাৰ কৰি অনা বস্তুখিনি আপোনালোকক দেখাই আছোঁ, ৰ'ব। হাৱাই চেণ্ডেল দুযোৰ ল'লোঁ, পানী বটল কেইটা, আৰু এইটো ৰুমাল, আৰু এইটো ভৰি মোচা আৰু কিতাপখিনি,
আৰু কলম এয়াই আৰু লৈছিলোঁ। মই এতিয়া বৰ্তমান ঘৰত আহি পাই গ'লোঁ, তো মোৰ মানে এতিয়া ভিডিঅ'টো ৰাখোঁ আৰু মোৰ একদম ভাগৰ লাগি গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাব, আৰু মোৰ চেনেলত যোনে নতুন হয় সি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মোৰ ভণ্টিয়ে যোনবিলাক মই বস্তু আনিছোঁ সেইবিলাক চাই আছে সি, সেয়া। তো বাই বাই।